মৰ্নিং সকলোকে। আজি অলপ সোনকালে উঠিছোঁ যিহেতু আজি গৰু বিহু আৰু আমাৰ ঘৰত গৰু বিহু পালন কৰিবৰ কাৰণে এই পিছফালে প্ৰস্তুতি চলি আছে, দেখিব পাইছে। আপোনালোকক ভালকৈ দেখাই দিম সম্পূৰ্ণ একদম আজি গৰু বিহুৰ দিনটো, যিহেতু চাই থাকিব। টোপনিৰ পৰা উঠি আহিয়ে যেতিয়া এনেকুৱা এটা পৰিৱেশ দেখিব কিমান বেছি ভাল লাগিব হয়নে। আৰু আপোনালোকে ডলা, তিতা, কেৰেলা, বেঙেনা এইবোৰ কমকৈ দেখি নাহাঁহিব দেই, কাৰণ যিহেতু গৰু কম সেইকাৰণে অলপকৈ কৰিছে। আগতে বোলে 2 ডলা 3 ডলা কৰে, কাৰণ এঘৰ মানুহৰ ঘৰতে আগতে গৰু 20টা 25টাকৈ গৰু আছিল। আৰু আমাৰ গৰুকেইটা চাওকচোন কি যে মৰম লগা হয়নে। পোৱালিটো দেখিছেনে, বগা ফুটফুটীয়া, তাক আমি হৰিণ পোৱালি বুলি মাতোঁ, গৰুকো হৰিণ। আৰু এইফালে মামাৰ কামখিনি মামাই কৰি আছে, আৰু এইফালে মামীয়ে লাগিছে শালৰ তল দুখন মুচিবলৈ। আমাৰ ঘৰৰ তাঁতশাল যে আছে, তাঁতশালকেইখন বৰষুণ অহাৰ কাৰণে ঢাকি থৈ দিছিলোঁ, সেয়া ধুনীয়াকৈ এতিয়া মামীয়ে মচি আছে। আৰু এয়া মাখিলতী বুলি কয়, মাখিলতী মাকুৰ কম্বিনেশ্যনটো ইমান ধুনীয়া লাগিছে, কিন্তু নিজে নিজে মিলি গৈছে যিহেতু মাকুকেইটা তাত আছিলেই। তাৰপিছত আমাৰ ময়ূৰী আৰু ৰুণজুন দুইজনীয়ে পাতি দৈত, আমাৰ ফালে পাতি দৈ বুলি কয় এইটো, পাতি দৈত ধুনীয়াকৈ মামাই ফুটা কৰি কৰি দিছে। সিহঁতি দুইজনী ধুনীয়াকৈ ভৰাই আছে, 3ডাল মালা বনাইছে। আৰু ময়ূৰী দেখিছে নাই, একদম চুলিকেইডাল কি এনেকৈ থাকে, তাই মানে সেইটো অভ্যাস হৈ গৈছেগৈ। আৰু দুইজনীকে শিকাই আছোঁ গৰু বিহু কি, গৰু বিহু কিয় পালন কৰা হয়। কলপাত কাটিবলৈ, যিহেতু চাকবাৰীখিনি থ'বলৈ ধুনীয়াকৈ কলপাত লাগিব। কলপাত পাবলৈ যে ইমান টান ফাইনেলি ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি ওলাই লৈছোঁ, ধুনীয়াকৈ ফটো কেইখনমান উঠিম। এই বহাগ বিহু চাদৰ মেখেলা নিপিন্ধিম, কিবা কথা আছেনে। আৰু ধুনীয়াকৈ ময়ো চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ, বেলেগ নুলিয়ালোঁ। আৰু যিহেতু এই কাপোৰযোৰ উলিওৱা হৈ আছিলে, এইযোৰকে ধুনীয়াকৈ মেৰিয়াই ল'লোঁ। মই যে চাদৰ মেখেলা পিন্ধি ইমান বেছি ভাল পাওঁ, সেইটো মানে মই কথাৰে কৈ বুজাব নোৱাৰোঁ। আপোনালোকে হয়তো জানেই, কাৰণ মই বেছিভাগ ধুনীয়াকৈ সাজু হৈছোঁ, এইবোৰ দেখিছোঁ নহয়। সম্পূৰ্ণকৈ যোগাৰ কৰি হৈ গ'ল, সেইকাৰণে মই গৰুকেইটাক সানিব গ'লোঁ। ইমান ভয়ে ভয়ে সানিছোঁ, কাৰণ গৰুৰ লগত মোৰ কানেকশ্যন একেবাৰে নাই সঁচা কথা ক'ব গ'লে। গৰুখিনি ধৰক মামাহে সদায় অনা নিয়া কৰে, পানী চানী দিয়ে, মই যে ইমান ভয়ে ভয়কৈ চুইছোঁ। তথাপিও নিজৰ গৰু যে চিনি পাইছে, অলপো দিগদাৰ কৰা নাই, কি ধুনীয়াকৈ সানিব দিছে দেখিছেনে। আৰু বাটত মানে বহুতখিনি হুলস্থুল হৈ আছিলে, মই কিবা কিবি গাই আছিলোঁ, সেইখিনি মই অফ কৰি দিলোঁ। আৰু গৰুকেইটা বোলে মামাই ঘৰতে ধুৱাব, কাৰণ যিহেতু নদীৰ ঘাট বহুত মানে দ, সেইকাৰণে দমকলতে ধুৱালে আৰু মটৰ পানী। আমি ধুনীয়াকৈ মাহ হালধি সানি ল'লোঁ দেখিছে, মূৰে গায়ে। আৰু এতিয়া ঘাটলৈ গৈ আছোঁ, মানুহ কোনোবা আছেনে চাই, যদি বহুত মানুহ আছে তেতিয়াহ'লে মই ফোন কৰি দিম, মা পাপাহঁতো আহিব। আৰু মানে মানুহ নহ'লে অকলে অকলে ভাল নালাগে, যিহেতু আজিকালি ঘাটবোৰ মৰি গ'ল। পাই গ'লো, কিমান মানুহ আছে চাব ৰ'ব। ঘাট পাই আহি ইমান ভাল লাগিছে, মানুহবোৰ পুৰা বিহু গাই গাই ফূৰ্তি কৰি আছে। তেনেকৈ এটাৰ পিছত এটা বিহু নাম গাই হুঁচৰি গাই আমি সময়খিনি পাৰ কৰিলোঁ। ওচৰ চুবুৰীয়া মানুহখিনি, পৰিয়ালৰ মানুহখিনিও এনেকৈ ফূৰ্তি কৰিলোঁ। এই ভইচখন মই কাটি দিলোঁ, কাৰণ মায়ে কৈ আছিল যে মোবাইলটো পানীত লৈ নাহিবি, মোবাইল যদি পৰে আৰু মোবাইল দিবলৈ নাই, জীৱনতো তই মোবাইল ল'ব নোৱাৰিবি। তথাপিও মই এনেকুৱা মানে ৰিস্ক লৈছোঁ, লৈ মোবাইলটো পানীত নিহে এৰিলোঁ। মাক কৈছোঁ যে মই পৰিলেও তোমাৰ মোবাইল পৰিবলৈ নিদিওঁ, একদম মানে পূৰা ৰিস্কত। চিঞৰি হুঁচৰি গোৱা ক্লিপখন কাটি দিম বুলি ভাবিছিলোঁ, কিন্তু দি দিলোঁ। এই থাক, আৰু কেতিয়াবা 5 বছৰ 10 বছৰ পিছততো চাব পাৰিম, সেই বুলিয়ে দি দিলোঁ। আৰু ঘৰত আহি পূৰা গা চা ধুলোঁ নদীত, আৰু এতিয়া গৈ আছোঁ মামাৰ ঘৰলৈ। মই এইখিনি একে পাক মাৰি মাৰি চলাওঁ বাৰু। এয়া আমাৰ মামা দেই, মামাই মৰি আৰু মোক নিবলৈ আহিলে। আৰু ধুনীয়াকৈ খামগৈ কিবা কিবি, নদীত গা ধুই ভাগৰ লাগি গৈছেগৈ। খাই কৰি আৰু আবেলিলৈ এটা ফটোশ্বুট আছে, ফটোশ্বুটটো কৰিম। সেয়াই আৰু গৰু বিহুৰ স্পেচিয়েল। বাই। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল সম্পূৰ্ণ একদম গৰু গা ধোৱা পাই তেনেকৈ জনাব দেই।